আগতে আমি ঘোষণা কৰিলোঁ দুদিন আগতে আজি আমাৰ যৌথ প্ৰেছ মেলত AIDF আৰু কংগ্ৰেছৰ যৌথ প্ৰেছ মেলত AIDFৰ তেওঁলোকৰ যিখন তালিকা তেওঁলোকে আজি ঘোষণা কৰিছে মুঠ 20টা সিটত আমি খেলিবলৈ গৈ আছোঁ ৰাজনৈতিক কৌশল হিচাপে আমি দুইটা দলে BTCত নিজা ৰাজনৈতিক কৌশল লৈ আমি নিৰ্বাচনত নামিব ওলাইছোঁ আমি ভাবো দুইটা দলে যে আগন্তুক যিখন চৰকাৰ হ'ব BTCত তাত AIDF আৰু কংগ্ৰেছক বাদ দি সঁচা অৰ্থত কোনোবাই চৰকাৰ কৰিব পাৰিব বুলি মই নাভাবোঁ এইবাৰ কোনেও মেজৰিটি নাপায় হাগ্ৰামাটো নাপায় বৰঞ্চ নতুন ৰাজনৈতিক দল বা অন্যান্য দলবিলাকো মেজৰিটি পাব বুলি মই নাভাবোঁ ইটোৱে আনটোৰ সহযোগত চৰকাৰখন কৰিব লাগিব আৰু তাত আমাৰ এই দুইটা দলৰ যথেষ্ট গুৰুত্ব থাকিব আৰু দুটা দিন পিছত আপোনালোকক আমি ক'ব পাৰিম হয়তো আগতীয়াকৈ আমি ৰাইজৰ ওচৰত আমি চৰকাৰ কৰিম বুলি ক'ব পৰা হয়তো হ'ব পাৰোঁ কাৰণ আমাৰ অন্য ষ্ট্ৰেটেজিও চলি আছে গতিকে আমি ভাবোঁ ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক শান্তি ৰাইজৰ প্ৰাপ্য সকলোবিলাকৰ যিবিলাকে স্বাৰ্থ ৰক্ষা কৰিব তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰিলে সেই অঞ্চলৰ 32 লাখ মানুহৰ সম উন্নয়ন সমবিকাশ আৰু তেওঁলোকৰ অধিকাৰ যদি যি দলে দিব তেওঁলোকৰ লগত আমি এই দুইটা দলে ভৱিষ্যতে চৰকাৰ কৰাৰ পৰিকল্পনা আমি ইতিমধ্যে কৰিছোঁ আৰু যদি কিবা কাৰণত তেনে দল আমি বাছনিত উঠাব নোৱাৰোঁ তেতিয়াহ'লে আমি ভাবোঁ বিৰোধীৰ আসনত থাকি হ'লেও আমি সেই অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজৰ কথা আমি কৈ যাম